আবৃত্তিৰ কৌশলেৰে পৰিৱেশন কৰিবলৈ লৈছোঁ কবি নীৰা হাজৰিকাৰ কবিতা হৃদয়খন শিল হ'ল। এতিয়া হৃদয়খন গোট মাৰি শিল হ'ল। চকু পানীবোৰ হ'ল এখন বগা বৰফৰ দেশ। কঠিন শিলা বিচাৰি নেলাগে চন্দ্ৰলৈ যাব। প্ৰেম, ভালপোৱা, নিষ্ঠুৰতা, হৃদয়হীনতাৰ দৰে মানৱীয়তাৰ সমাধিৰ নিদৰ্শন ইয়াতেই সহজলভ্য। মাতৃ হ'ল পদপথৰ যাত্ৰী, পিতৃ হ'ল আশ্ৰমৰ অতিথি, বাই, ভনী, আত্মীয়ৰ সম্বন্ধ আঁতৰি গ'ল। অপত্য প্ৰেম বিচাৰি হাহাকাৰ হৃদয়ত কেৱল উচুপনি হ'ল। হাঁহিবোৰ হেৰাই গ'ল। হাঁহিবোৰ হেৰাই গ'ল সমাজৰ নগ্নতাত, বিভীষিকাত, নে যান্ত্ৰিকতাত, নে বিকৃত মানসিকতাৰ নিষ্ঠুৰ কামনা। সকলোবোৰচোন অসহজ হৈ পৰিছে। এয়া জীৱনৰ বিষাদ, এয়া জীৱনৰ বিষাদ। এতিয়া সমাজত ধাতৱ বতাহ বলিছে। চকুৰ পানীবোৰ শিল হ'ব ধৰিছে। চকুৰ পানীবোৰ শিল হ'ব ধৰিছে।